মই বিকে চন্দনাছ কিচেনলৈ আপোনালোকক আজি আদৰণি জনাইছোঁ। আজি মই কাচকলৰ এটা ৰেচিপি দেখাম। কাচকল আৰু আলু লাগিব। আমি প্ৰথমতে বিলাহী 2টা, আদা 2 আৰু জলকীয়া 2টা লৈ ল'লোঁ। এইখিনি আমি পেষ্ট বনাব লাগিব। আনফালে মই কাচকল ল'লোঁ আৰু আলু কুটি কুটি ল'লোঁ। এনেকৈ ল'ব লাগিব। এইখিনি সিজাব লাগিব। তাৰপিছতে মছলা লাগিব। এয়া জিৰা গুড়ি, ধনিয়া গুড়ি, জলকীয়া গুড়ি, গৰম মছলা গুড়ি আৰু কচুৰি মেথি লৈছোঁ। তাৰপিছত ইলাচি কেইটামান লৈছোঁ, শুকান জলকীয়া এটা লৈছোঁ, ডালচেনি লৈছোঁ। এইখিনি আমাৰ লাগিব। এইখিনি মছলা আমাৰ ব্যৱহাৰ হ'ব। মই ইয়াতে বিলাহী, আদা আৰু জলকীয়া কাটি থৈছিলোঁ, সেইখিনি পেষ্ট বনাই ল'ম। এয়া আমাৰ পেষ্ট বনোৱা হৈ গ'ল। আনফালে মই আলু সিজাই ল'লোঁ। এইখিনি আলু মই জোলত দিম, সেইকাৰণে আনফালে মই কাচকল আৰু আলুত জিৰা গুড়ি, তাৰপিছতে জলকীয়া গুড়ি আৰু হালধি আৰু নিমখ দি এইখিনি মই পিটিকা বনাই ল'ম। এতিয়া এয়া আমাৰ পিটিকা হৈ গ'ল। তাৰপিছতে এয়া মই চুজি লৈ লৈছোঁ। চুজিৰ লগত মই হেৰিখিনি কোপ্তাখিনি মানে মিলাই ল'ম। এয়া মই কোপ্তাৰ কাৰণে বনাই আছোঁ, বৰ বনাই আছোঁ। এয়া কোপ্তাৰ বৰ। এই কোপ্তাৰ বৰখিনি এতিয়া মই চুজিত মিলাই ল'ম। চুজি মিলাই দিলে জোল বনালে ভাগি নাযায়, সেইকাৰণে চুজি মিলাই দিব লাগে। মই আন এটা বনাই দেখুৱাইছোঁ। এনেধৰণে আমি আলু চপৰ শ্বেপত আমি বনাব পাৰোঁ, দেখিবলৈ ভাল হয় তেতিয়া। এয়া মোৰ সম্পূৰ্ণ হৈ গ'ল বনোৱা। এতিয়া মই গেছৰ ওপৰত কেৰাহী এখন পাতি দিছোঁ। কেৰাহীত এয়া মই 1 কাপ তেল দি ল'লোঁ। দি লৈ তাতে বৰখিনি ভাজি গৈছোঁ। যিমানকেইটা বৰ জোৰে সিমানকেইটা আমি দিব লাগে। আমি 6টা বৰ একেলগে 6টা বৰ ভাজি লৈছোঁ। প্ৰথমতে 6টা বৰ ভাজি ল'ম। এয়া আমাৰ বৰ ভাজি আছোঁ। বৰকেইটা হৈ গৈছে। এতিয়া আমি এটা পাত্ৰত উলিয়াই ল'লোঁ গোটেইখিনি বৰ। এতিয়া সেই তেলখিনিতে আমি জোলটো বনাম, সেইকাৰণে অলপ তেল মই কমাই ল'লোঁ। তাতে মই পাঁচফোৰণ দি দিছোঁ। পাঁচফোৰণ দি এতিয়া যিখিনি মছলা থৈছিলোঁ, জিৰা, ধনিয়া, জলকীয়া গুড়ি, গৰম মছলা, শুকান জলকীয়া এটা দি দিলোঁ। তাৰপিছত ইলাচি দি দিলোঁ। তাৰপিছতে ডালচেনি কেইডালমানো দি দিলোঁ তাতে। তাৰপিছতে কচুৰি মেথি পাতো অলপমান তাতে মোহাৰি দি দিম। কচুৰি মেথি পাত এয়া মই দি দিছোঁ। তাতে এতিয়া মই যিখিনি মছলা থৈ দিছিলোঁ, জিৰা, ধনিয়া, জলকীয়া গুড়ি, গৰম মছলা, সেইখিনি মই তাতে দি দিলোঁ। দি এইখিনি মই ভালকৈ ভাজিম এতিয়া। তাৰপিছতে বিলাহী যিখিনি পেষ্ট বনাই থৈছিলোঁ সেইখিনি দি দিছোঁ। দি পেলাই এইখিনি আমি ভালদৰে ভাজিব লাগিব, কাৰণ এইখিনি কেঁচা যে, নহ'লে কেঁচা গোন্ধটো থাকি যাব। সেইকাৰণে আমি তেল বিৰিঙালৈকে আমি এইখিনি ভাজিব লাগিব। এইখিনি আমি 1 মিনিট 2 মিনিটমান আমি ভাজিব লাগিব, যেতিয়ালৈকে তেল বিৰিঙি নুঠে। এয়া আমাৰ তেল বিৰিঙি উঠিলে। এতিয়া আমি যিখিনি সিজাই থোৱা আলু আছিলে সেইখিনি আমি ইয়াতে দি দিম। দি পেলাই এইখিনি অলপ লৰাই দিব লাগিব। আলুত মছলাটো সোমোৱাকৈ আমি এইখিনি লৰাই দিব লাগিব। আৰু আমি ইয়াতে এতিয়া এচামুচ হালধি দি দিম। চাহ চামুচেৰে এচামুচ হালধি দি দিছোঁ।
তাতে 1 চামুচ নিমখো দি দিছোঁ। এইখিনি এতিয়া আমি ভালদৰে মিলাই দিম। এনেধৰণে ভালদৰে মিলাই আমি এতিয়া অলপ সময়ৰ কাৰণে ঢাকি পেলাই থ'ব লাগিব। এইটো কম জুইত থ'ব লাগিব, নহ'লে জ্বলি যাব। অলপ দেৰি পাছত এয়া উঠাই চাইছোঁ, এয়া মছলা আলুৰ ভিতৰত মছলা সোমাই গৈছে। এতিয়া আমি সেইখিনি ভালকৈ লৰাই দিব লাগিব। তাৰপিছত মই কাচকল আৰু আলু সিজাইছিলোঁ যে, সেই পানীখিনি ইয়াত মই দি দিছোঁ। কাৰণ কাচকলৰ যিটো আইৰণ আছে সেইটো পানীখিনিত মিলি যায়, সেইকাৰণে সেইখিনি পানীয়ে মই ইয়াত মিলাই দিলোঁ। তাৰপৰা অলপ দেৰি লৰাই দিম, লৰাই পেলাই অকণমান 1 মিনিটমান আমি উতলাব লাগিব। এনেকৈ উতলি আহিলে আমি তাত কোপ্তাখিনি দি দিব লাগিব, বৰখিনি দি দিব লাগিব তাতে। এই কাচকলৰ ৰেচিপিটো খাই বহুত টেষ্ট লাগে, আপোনালোকে বনাই খাবচোন। এনেকৈ উতল আহিলে আমি অকণমান সময় 1 মিনিটমান সময়ৰ কাৰণে আমি ঢাকি দিম। বেছিকৈ আকৌ সিজালে বৰখিনি ভাগি যাব পাৰে, সেইকাৰণে আমি 1 মিনিটৰ কাৰণে উতলালোঁ। এয়া আমাৰ হৈ গৈছে কাচকলৰ ৰেচিপি। খাই কেনেকুৱা লাগিলে আপোনালোকে বনাবচোন, বনাই পেলাই খাই কেনেকুৱা লাগিলে কমেণ্ট যোগে জনাব।